वेलकम टू माय निफी ब्लॉग पी चैनल। आज एक नतुन रेसिपी लै आहिছোঁ। आलू और भात केरेला এটা सिम्पल रेसिपि बनाम। प्रथमते तेलটো गरम কৰি পেলে फिशটো तेলত दिছোঁ फ्राई কৰিবৰ কাৰণে 10 মিনিট या 5 মিনিটৰ কাৰণে। फिशটো फ्राई হোৱাৰ লগে আদা, ৰহুন, জলকীয়া, সৰিয়হ, তাজিৰা পেষ্ট বনাই থৈ দিম আৰু ভাত কেৰেলা আলু फ्राई কৰি লৈছোঁ। फ्राई হৈছে এতিয়া কেৰাহীৰ পৰা নমাইছোঁ আৰু পেষ্টটো ৰেডি হৈ গ'লে পিঁয়াজটো ফ্ৰাই কৰিম আৰু বিলাহী ফ্ৰাই কৰিম। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছে, নিমখ দিছে, হালধি দিছে আৰু গৰম মছলা দিছে। যিটো পেষ্ট বনাইছিলোঁ ইয়াতে দিলোঁ আৰু অকণমান টাইমৰ মানে ফ্ৰাই কৰিম। ফ্ৰাই কৰিলে মানে বেছি টেষ্ট হয়, সেইটো কাৰণে আলু আৰু ভাত কেৰেলাটো এতিয়া পেষ্টৰ লগত অকণমান টাইমৰ কাৰণে ফ্ৰাই কৰি আছোঁ। এতিয়া অকণমান পানী দিম। পানী দিয়াৰ পিছত এতিয়া ফিছটো যিখিনি 3টা ফিছ ফ্ৰাই কৰিছিলোঁ এতিয়া তাতে দিম আৰু এতিয়া বইল হৈ আছে, সাৰ্ভ কৰিব লাগিব।